ঠিক আছে ইয়াৰ পিছত আমি আদৰণি প্ৰস্তুত হৈছে তেখেতক আমি আদৰণি জনাম আৰু মিজান আহমেদ जी हमारे बीच आ गए हैं अब शायद बैटिंग करना चाहेंगे और नए निर्माण करने के लिए तैयार ये गेम बहुत अच्छी शॉट पूरी बैटों के पीछे भी खेलते हैं बिना किसी नुकसान के शानदार बैटिंग Kanaya is on fire. Kanaya is really on fire and ইয়াতে ইমান ধুনীয়া ক্ৰিকেট মেটচ এখন চলি আছিলে লোভ সামৰিব নোৱাৰিলোঁ আৰু ইয়াৰ আগতে মই বহুতবাৰ ক্ৰিকেট খেলিছোঁ মোৰ সমষ্টিত আৰু ইয়াত মই কিন্তু এগৰাকী অভিনেত্ৰী হিচাপে আহিছোঁ কালচাৰেলৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা মই হিচাপে আহিছোঁ আৰু লগতে আজি ইয়াত ইমান সুন্দৰ এখন ইয়াতে এখন খেল ইয়াতে উপভোগ কৰি আছে সকলোৰে যে প্ৰায় হাজাৰ হাজাৰ লোক ইয়াতে থিয় হৈ আছে গতিকে ময়ে দেখি পেলাই আনন্দিত হৈ গৈছোঁ উৎসাহিত হৈ গৈছোঁ যে ৰাতি 12টা 12:30লৈকে মানুহ ইয়াতে থিয় হৈ আছে খেল উপভোগ কৰি আছে গতিকে লোভ সামৰিব নোৱাৰি আমাৰ নয় নিৰ্বাণ বুঢ়া ডাঙৰীয়াই বল দিছে আৰু মই বাপেকে ফ'ৰ মাৰিছোঁ যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আছে ৰণকৌশল কেনেদৰে নাই ৰণকৌশল বেলেগ নাই আমি যিখিনি ডেভেলপমেণ্ট কৰিছোঁ উন্নয়নখিনিক লৈ পেলাই আমি ৰাইজৰ মাজত গৈছোঁ আৰু বটদ্ৰ সমষ্টিৰ ৰাইজে সকলোৱে সিদ্ধান্ত লৈছে যে উন্নয়নৰ পক্ষতে থাকিব কাৰণ যোৱা 5টা বছৰত মই নকওঁ যে 100% কৰিব পাৰিছোঁ কিন্তু ৰাইজে সকলোৱে অনুভৱ কৰিছে যে আৰু অহা 5টা বছৰতে আমাৰ এই চৰকাৰখনে সেই সকলোখিনি কাম কৰিবলৈ সম্ভৱ হ'ব গতিকে মইতো সকলোকে কৈ আছোঁ যে আহক উন্নয়নৰ ক্ষেত্ৰত আমি সকলোৱে একগোট হৈ বিজেপিকে আনো এইবাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ